গুৱাহাটী মহানগৰীত সুৰাপায়ী যুৱকৰ তাণ্ডৱ কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ 2 সুৰামত্ত যুৱকৰ পানীখাইটি লাহাপাৰাত সংঘটিত হৈছে এই ঘটনাৰ দুজন যুৱকে ৰাজপথত সুৰাপান কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি বাধা প্ৰদান কৰাৰ বাবে কৰ্তব্যৰত আৰক্ষীৰ জোৱানজনক প্ৰহাৰ কৰে 2 যুৱকে 2 যুৱকৰ আক্ৰমণত আহত হৈছে পানীখাইটি আৰক্ষী চকীৰ গৃহৰক্ষী জোৱান অশোক কলিতা ইতিমধ্যে পানীখাইটি আৰক্ষীয়ে আটক কৰিছে 2 সুৰামত্ত যুৱক ক্ৰমে সঞ্জয় লামা আৰু টুটু বৰাক যুৱক দুজনৰ ঘৰ বুন্দাৰ গাঁওবুঢ়া পথত বুলি জানিব পৰা গৈছে Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn